ধানকেইটা লৰাই দে নাই ইহঁতি এজনীয়ে যদি কথা শুনিলেহেঁতেন এই শাহুৱেকজনীৰ কথা সিহঁতি কথা বুলিয়ে নাভাবে ধানকেইটা দিবলৈ পালোঁ কি নাপালোঁ চাহ পৰিলে বুঢ়া সেইদিনা ইমান ক'লোঁ আইঅ বোলো গছৰ ডালকেইটা কাটি দিয়ক নাই মোৰ কথা একো নুশুনিলেই এতিয়া ধানকেইটা নুশুকাবই ভালকৈ ইজনীক কিবা এখন কৰিবলৈ ক'লে মানে সিজনী বাগি ধৰিব সিজনীক কিবা এখন কৰিবলৈ ক'লে সিজনীয়ে বাগি ধৰিব ইহঁতকেইজনীয়ে চাকৰি এটা পোৱাই ভাল আছিলে পাই তেতিয়া অন্ততঃ মোৰে অকণমান সুখ হ'লহেঁতেনে আজি বুঢ়ী মুখ খোল খালে যেতিয়া হ'লেই আৰু ইমান কাম কৰিলেও নকৰাই বদনাম আৰু লোকৰ বোৱাৰীবিলাকে ইমান চাকৰিখন পাইছে নহয় এই এছাই নে ফেচাই সেইবোৰ যে ইমানকৈ পাইছে আমাৰ এইকেইজনী একো খবৰে নাই নে কিয়ে নাই মইচোন একো ইহঁতৰ মুখত এইবোৰ নাম গোন্ধই নুশুনো আমাৰহে কপালত সেইবোৰ সুখ নাই চাগে আৰু পায় অ' বাইদেৱে দেখোন ধান লৰাই আছে সোমায়ে যাওঁ এপাক পাই অ' বাইদেউ আপুনি ধান লৰাই আছে এই ৰ'দটো দিবলৈ পালে কি নাপালে আপুনি ধান মেলিলেই নে মই বোলো এই কাৰ্ডৰ চাউলখিনি খাই আমনি লাগিছেগৈ যে এইটো কাৰণে মই বোলো আজি ৰ'দটো দিওঁতে ধান কেইটামান দি দিওঁ এই ময়ো কেইটামান দি থৈ আহিছোঁ তাকে পাই হয় নি বহিবি ভিতৰতে ইয়াতে বচোন দিয়ক বাইদেউ ৰ'দটো বৰ চোকা হৈছে এদিনকে ওলোৱা ৰ'দ আইঐ পিছে ভাতটো কিহে খালি হয় এই নক'ব আৰু বাইদেউ বুজিছেনে সেই বাৰীৰ চুকৰে ঢেকীয়া কেইডালমানকে আলু এটাৰ লগত ভাজি পিনি দি থৈ আহিছোঁ চবকে খাবলৈ মই খোৱাই নাই বাৰু আমাৰো সেই তেনেকুৱাই আৰু ঢেকীয়া কেইডালমান বুটলি আনিলে তাৰপিছত এই ঔটেঙাই দালিয়ে জোল বনালে তেনেকৈ খালোঁ মাছ পুঠি পাবলৈ নোহোৱা হৈছে যে তেনেকৈ নাখায়নো কৰিমনো কি নদীও পানীকণ শুকালে এতিয়াতো আৰু পাবলৈ নাইকিয়া হৈছে হয় আকৌ পাই ৰাখি ৰাখি খুৰীয়াৰা আহিছে বতাহটো লৈ আছোন লগ মা খুৰী আহিলে পাই এই ঘৰটোতেনো অকলে সোমাই কি কৰিম বোলো এপাক ওলাই আহোচোন সেই বাৰীখনলৈ বুলি আহিছিলোঁ নহয় ছাগলী কেইটামানে মৰাপাত দিছিলে খাই আছে সি ৰমেনৰ বাপেকে কৈছিলেগৈ তাতে আহোঁতে দেখিলোঁ বাৰীটো ধান লৰাই আছে সোমায়ে দিলোঁ এপাক ঠিকেই কৰিলে এই আপোনালোকে বহক মই পিছপিনে কাপোৰ কেইটামান তিয়াই থোৱা আছে তাকে ধুই ল'মগৈ যোৱা বাইদেউ এতিয়া যে এই এছাই নে ফেচাই এইবোৰ চাকৰিবোৰ দিছিলে যে আপোনালোকৰ বোৱাৰীকেইজনীয়ে কিবা কিবি এইবোৰ কৰিব লাগে নহয় কৈছিলে নি বাৰু ভাল কথাটো কৈছ তই আমাৰ আকৌ সেইকেইজনে গমেই নাপালে নহয় ঘৰটোতে সোমাই ৰিলিজ নে ফিলিজ সেইবোৰ বনাই থাকোঁতেই দিন যায় ইহঁতৰ বুজিছ বাইদেউ এইবোৰ চাকৰি তাকৰি কৰোঁ বুলি ক'লেও যাব নিদিবি কেলে বা তোৰ মুখৰ আগতে যেতিয়া পটলুং পিন্ধি ঘূৰি ফুৰিব সেই তোৰ মান সন্মানডাল ক'ত থাকিব এৰা এই কথাটো পিছে হয় বাৰু কিন্তু মোৰ বোৱাৰীকেইজনী এনেকুৱা হ'ব বুলি মই ভবা নাই বুজিছ সেই ঘৰতে বহি যেতিয়া সেই পিছফালে গৈ ৰিলিজ চিলিজ বনাই থাকে এইবোৰনো পিন্ধিব নোৱাৰা কি বনাম কথাটো সেইটো অৱশ্যে হয় আৰু কি জাননে বাইদেউ এই বুঢ়ীৰ দিনত গোটেই ঘৰৰ কামবোৰ তোৰ মূৰৰ ওপৰতে পৰিবগৈ তামোল এখনকে খা দে পাই সেইবিলাক কথা মানুহে চব এইবোৰ কোৱা কথা বুজিছ আজিকালি সেনেকুৱা যুগ নাই আৰু মাইকী মানুহে প্লেন চলাই ঘূৰি ফুৰিব পাৰিছে চাকৰিটো সাধাৰণ কথা মোৰ ক'বলগীয়াখিনিহে কৈছোঁ তোৰ বোৱাৰী দুজনী তেনেকুৱা নহ'বও পাৰে অৱশ্যে ঠিকেই তোৰ বোৱাৰীকেইজনী পিছে ইমানো বেয়া নহয় চব বোৱাৰী যে একে হ'ব তাৰ কি মানে আছে পিছে বাইদেউ মই এতিয়া যাওঁ দেই যাওঁৱে নে চাহটো বা খাই দিবি নালাগে সেইবোৰ চাহ তাহ এতিয়া কৈ থাকিলে বহুত দেৰি হ'ব মই যাওঁ বৰ জানে লোকৰ কথা ক'বলৈ
মোৰ বোৱাৰীকেইজনী তেনেকুৱা নহয় উঠ তহঁত দুজনী ইয়াতে কামত লাগি আছ ঐ তহঁতি যে এই চাকৰি ওলাইছিলে যে এতিয়া সেইবোৰ কি একো গম কাটি নাপালে নি গম পাইছিলোঁ কিন্তু আপুনি গালি পাৰিব বুলিহে অনলাইন নকৰিলোঁ মই গালি পাৰিম বুলি হেৰৌ মইনো কেলৈ গালি পাৰিম বাৰু তহঁতি দুজনীয়ে যদি চাকৰি এটা কৰি মোক যদি সুখত খোৱা তেনেহ'লে মইনো কি বেয়া পাম নেকি নহয় মা বৰকে ওলাই সোমাই ফুৰিলে আকৌ গাঁৱৰ মানুহে কিবা কয় বুলিহে মই একো নকলোঁ হেও গাঁৱৰ মানুহৰ কথা গাঁৱৰ মানুহে মোক খুৱাব নেকি তহঁত দুজনীহে খুৱাব লাগিব মোক কথাটো পিছে হয় কিন্তু সেইবোৰ চাকৰি কৰিলে হাফ পেণ্ট পিন্ধি দৌৰিব লাগিব নহয় অঁ এই পিন্ধিবি আকৌ হাফ পেণ্ট মই কিবা বাধা দিছোঁ নেকি তহঁতক হাফ পেণ্ট নিপিন্ধিবি বুলি আজিকালি আৰু সেই আগৰ যুগটো নাই নহয় পিন্ধিবি মই তহঁতক বাধা নিদিওঁ নহয় মুঠৰ ওপৰত তহঁত দুজনীয়ে চাকৰি এটা ল বুজিছ ঘৰখনো কিমান সুখ হ'ব অঁ আপুনি কোৱা কথাটো হয় মা আপুনি ঠিকেই কৈছে যা তেনেহ'লে চাহ এটোপাকে ধুনীয়াকৈ বনাই আনগৈচোন মোলৈ অঁ হ'ব মা অ' বৌ মাক আমি মিছাতে ভুল বুজি আছিলোঁ কাইলৈৰ পৰা আমি দৌৰা আৰম্ভ কৰি দিওঁ নহ'লে তুমিহে মাক ভুল বুজি আছিলা মা ভাগৰ মুখখন চোকা হ'লেও অন্তৰৰ পৰা বৰ খোলা বুজিছা